নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মেট্ৰিক পৰীক্ষাৰ্থী প্ৰতিজন ছাত্ৰ-ছাত্ৰীৰ বাবে গুৰুত্বপূৰ্ণ এইটো ভিডিঅ' কিয়নো তোমালোকৰ এইটো ভিডিঅ'ত কম্পাৰ্টমেণ্ট পৰীক্ষাৰ সকলোখিনি কথা ডিটেইলছ সহকাৰে আলোচনা কৰিম আৰু লগতে তোমালোকক কম্পাৰ্টমেণ্টেল পৰীক্ষা দিবলৈ কিমান নম্বৰ লাগিব তোমালোকৰ পৰীক্ষাত আৰু এমচিকিউত ফেল কৰিলে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবা নে নাই টোটাল নম্বৰ কিমান লাগিব মানে ওভাৰঅল তোমালোকৰ সাবজেক্টসমূহত কম্পাৰ্টমেণ্ট পৰীক্ষা দিবলৈ তোমালোকৰ কিমান নম্বৰ কৰি লাগিব আৰু লগতে ইলেক্টিভ সাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব না নাই সকলোখিনি কথা তোমালোকে ডিটেইলছ সহকাৰে আলোচনা কৰিম আৰু ভিডিঅ'ৰ আগত এটা কথা কৈলো যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফৰ্ম ফিলআপ আৰম্ভ হৈছে ইতিমধ্যে 15 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈকে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফৰ্ম ফিলআপ আৰম্ভ হৈছে তোমালোকে স্ক্ৰিনত দেখিব পাৰিছা সো তোমালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ জানি লোৱা এইকেইটা কথা জানি লোৱা নহলে তোমালোকে পিছত কম্পাৰ্টমেণ্ট পৰীক্ষাত বহিব নোৱাৰিবা ঠিক আছে বহুত ইনফৰমেশন আছে তোমালোকে সৰু ইনফৰমেশনসমূহ জানি লোৱা সো বলগতে ভিডিঅ'টো আৰম্ভ কৰা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই চেনেলটো সাবস্ক্ৰাইব কৰি মোটিভেশন এটা দি যাবা প্ৰথমতে কৈ দিব খুজো যে যিসকল ছাত্ৰ-ছাত্ৰী তোমালোকৰ মেট্ৰিক পৰীক্ষাত দুটা বা তিনিটা সাবজেক্টত ফেল কৰিছা সো হেসকল ছাত্ৰ-ছাত্ৰীৰ কাৰণে ভাল খবৰ আছে যে তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা ইতিমধ্যে কৈছো তোমালোকক সো প্ৰথম নম্বৰ হ'ল যে তোমালোকৰ কম্পাৰ্টমেণ্ট পৰীক্ষা দিবলৈ কিমান নম্বৰ লাগিব হা কিমান নম্বৰ লাগিব তোমালোকক 170 170 নম্বৰ তোমালোকৰ গোটেইকেইটা সাবজেক্টত মিলি থাকিব লাগিব ঠিক আছে তেতিয়াহে তোমালোকে কম্পাৰ্টমেণ্ট পৰীক্ষা দিব পাৰিবা আৰু লগতে কিমান নম্বৰৰ পৰীক্ষা হ'ব তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা কিমান নম্বৰ হ'ব থিওৰি হ'ব নে এমসিকিউ হ'ব সো তোমালোকে প্ৰথমে কৈ দিও তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা থিওৰি পেপাৰ অনুষ্ঠিত হ'ব কোনো ধৰণৰ এমসিকিউ পেপাৰ অনুষ্ঠিত নহয় আৰু থিওৰি পেপাৰ হ'ব তাৰে 45 মাৰ্কস তোমালোকৰ থাকিব প্ৰত্যেকটা সাবজেক্টৰ বাবদ তোমালোকৰ 45 মাৰ্কসৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা অনুষ্ঠিত হ'ব এমসিকিউ না থাকে ঠিক আছে তাৰ পিছত আহিল এমসিকিউত ফেল কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব না নাই সো এমসিকিউ যদি তোমালোকে ফেল কৰা তেনেহলে তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিবা কিয়নো তোমালোকৰ এটো অকল থিওৰি পেপাৰ অনুষ্ঠিত হ'ব 45 মাৰ্কসৰ সেই কাৰণে তোমালোকে থিওৰি পেপাৰত ফেল কৰিব লাগিব এমসিকিউত ফেল কৰিলে নোৱাৰিবা পৰীক্ষা দিবলৈ ঠিক আছে কনফাৰ্মেশন হৈ গল তাৰ পিছত আহিল টোটাল কিমান নম্বৰ লাগিব তোমালোকৰ ওভাৰঅল কিমান নম্বৰ লাগিব টোটাল 170 মাৰ্ক লাগিব তোমালোকক মানে তোমালোকৰ পৰীক্ষাৰ টোটাল নম্বৰ 170 মাৰ্ক বা তাতকৈ ওপৰত হ'ব লাগিব আৰু তাৰ পাছত আহিল তোমালোকৰ ইলেক্টিভ সাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবা না নাই সো তোমালোকে বহুতে খুদি আছিলা কমেন্টত যে ইলেক্টিভ সাবজেক্টত ফেল কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিম না নাই সো এনেকুৱা ধৰণৰ কোনো কথা নাই যে ইলেক্টিভ হক বা বিলেক অসমীয়া হক ইংলিশ হক যে দিব পাৰিম নাই সো তোমালোকে গোটেইকেইটা সাবজেক্টতে দিব পাৰিবা কম্পাৰ্টমেণ্টেল পৰীক্ষা ঠিক আছে সো যদি তোমালোকৰ আৰু কম্পাৰ্টমেণ্ট পৰীক্ষা তোমালোকৰ এইবাৰ তোমালোকৰ তিনিটা সাবজেক্টৰ কাৰণে অনুষ্ঠিত হ'ব প্ৰত্যেকজন ছাত্ৰ-ছাত্ৰী তিনিটা সাবজেক্টত কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিব মানে তোমালোকে তিনিটা সাবজেক্টে পাবা ঠিক আছে মানে তোমালোকৰ চাৰিটা সাবজেক্ট নিদিয়ে বহুতে কৈছে চাৰিটাত ফেল কৰিছো পাঁচটাত ফেল কৰিছো সো এনেকুৱা ধৰণৰ অনুষ্ঠিত নহয় তোমালোকৰ তিনিটা সাবজেক্টত তোমালোকে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব পাৰিবা আৰু অকল থিওৰি পেপাৰত দিব পাৰিবা 45 মাৰ্কসৰ কাৰণে যেটো তোমালোকৰ অনুষ্ঠিত হ'ব আৰু কোনবা ছাত্ৰ বা ছাত্ৰী যদি এমসিকিউত ফেল কৰিছা তেনেহলে তোমালোকে এইবাৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিবা ঠিক আছে তোমালোকে এমসিকিউত ফেল কৰিলে কম্পাৰ্টমেণ্টেল পৰীক্ষা দিব নোৱাৰিবা এইবাৰ কেতিয়া দিব পাৰিবা তোমালোকে অহাবাৰ তোমালোকে দিব পাৰিবা 2026 যে তোমালোকৰ মেট্ৰিক পৰীক্ষা অনুষ্ঠিত হ'ব সেই 26 তোমালোকে দিব পাৰিবা কিয়নো তোমালোকে ইয়াতে স্পষ্টভাৱে উল্লেখ কৰা আছে যে তোমালোকে এমসিকিউত ফেল কৰিলে দিব নোৱাৰিবা সেইকাৰণে তোমালোকে থিওৰিত ফেল কৰিব লাগিব অকল থিওৰিত ফেল কৰিলে হ'ব আৰু 45 মাৰ্কসত তোমালোকৰ পৰীক্ষা অনুষ্ঠিত হ'ব সো মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক গোটেইখিনি তোমালোকক জনাই দিলো কোনো এটা ইনফৰমেশন তোমালোকৰ কাৰণে বাকি ৰখা নাই আৰু তোমালোকৰ ফৰ্ম ফিলআপটো 15 এপ্ৰিলৰ পৰা 27 এপ্ৰিললৈকে চলিব তোমালোকে স্ক্ৰিনত দেখিব পাৰিছা সো তোমালোকে এতিয়াই ফৰ্ম ফিলআপ কৰিলো আৰু তোমালোকে ফৰ্ম ফিলআপ কেনেকৈ কৰিবা তোমালোকৰ নিজৰ কলেজখনৰ লগত স্কুলখনৰ লগত তোমালোকে যোগাযোগ কৰিলবা কিয়নো নিজৰ স্কুলখনতে তোমালোকে সবিশেষ জানিব পাৰিবা ঠিক আছে বেলেগতকৈ তোমাৰ নিজৰ স্কুলখনতে তোমালোকে সবিশেষ জানিব পাৰে সেইকাৰণে তোমালোকে নিজৰ টিচাৰই হওক বা অন কোনবা মানুহে হওক তাৰ লগত সম্পৰ্ক ৰাখিবা ডিসকাস কৰিবা তোমাৰ গাৰ্জিয়ানৰ লগত ডিসকাস কৰিবা সকলোখিনি কথা গম পাবা আৰু তোমালোকৰ প্ৰতিখন সাবজেক্টৰ বাবদ এইবাৰ তোমালোকৰ কম্পাৰ্টমেণ্টেল পৰীক্ষা প্ৰতিখন সাবজেক্টৰ বাবদ তোমালোকে 500 টকা কৰি ধাৰ্য কৰা হৈছে ঠিক আছে সো এইখিনি আছিল ভিডিঅটো বেছি ডাঙৰ নকৰো সো আজিৰ কাৰণে আছিল ধন্যবাদ